ফ্ৰেণ্ডছ, আজি মই প্ৰথম ফ্লিপকাৰ্টত অৰ্ডাৰ দি পাইছোঁ। বস্তু এটা আহিছে। কি বস্তু হয় মই আপোনালোকক নকওঁ বাৰু। তেনেহ'লে দেৰি নকৰি মই এইটো কি বস্তু হয় এইটো আনবক্সিংটো কৰি লওঁ। ভালো লাগিছে যিহেতু আজি ফাৰ্ষ্ট টাইম কিবা এটা পাইছোঁ। কি আহিছে ফাৰ্ষ্ট টাইম? ট্ৰাইপড। এইটো এনেকৈ দীঘল কৰিব পাৰি, দেখিছে এইকেইটা ইমানটো। আৰু এইটো যদি এনেকৈ খুলি দিয়া হয় ইমানটো হয়, ইমানটো। এইফালে এইটো খুলি দিলে ইমানটো হয়। দূৰৰ পৰা দেখাই দিছোঁ। আৰু দিয়াচোন ইমানটো আঁতৰ দিয়া, আগৰফালে নকৰিবা। এইটো এনেকুৱা ষ্টেণ্ডটো দেখিছে ট্ৰাইপডটো, আৰু ইয়াত যে এটা নট দেখিছে, ইয়াত এইটো মোবাইলটো থ'ব পাৰি। এইটো ইয়াতে, এইটো দেখিছে, এইটো ইয়াতে থৈ দিম। চোৱাচোন, নটটোত আমি এনেকৈ লগাই দিম। সেইটো নহৈছিলে, এইটো আমি এনেকৈ নটটো পকাই দিম। ৰ'ব, এইটো দেখিছে, ইয়াতে মোবাইলটো থৈ ল'ব পাৰি। আৰু এইটো ষ্টেণ্ডটো, এইটো মাজৰটো দীঘল কৰিব পাৰি। এইটো দেখিছে, ওচৰৰ পৰা দেখাইছোঁ। এইটো এটা নট, এইটো এনেকৈ পকাই এই বস্তুটো টাইট কৰা হ'ল। আৰু এইটো ইমানটো দেখিছে। আৰু এইটো হ'ল আপুনি মোবাইলটো ওপৰলৈ তললৈ কৰা। এইটো এনেকৈ কৰিব পাৰি, আৰু এইটো দীঘল কৰিব পাৰি। সিমানটো নটকেইটা খোলাচোন। এই নাজানে, সেইটো ধৰা তুমি। মই এতিয়া দেখাইছোঁ কেনেকৈ এইটো দীঘল কৰিব পাৰি। এইকেইটা দেখিছে, এইকেইটা ইয়াৰে নট বুলিয়ে কৈছোঁ, প্লাষ্টিকৰ। এইটো এনেকৈ খুলি দিয়া হ'ল। খোলাৰ লগে লগে এইকেইটা লগাই দিয়া। ওপৰটো এইটো এইটো এনেকৈ এইটো নট এনেকৈ লগাই দিয়া হ'ল। আৰু এইফালে লগাই দিয়া। এইটো ইমানটো চাইজ হ'ল, ইয়াত দেখিছে ইমানটো হ'ল। আৰু যদি আপুনি আৰু দীঘল কৰিব বিচাৰে তেতিয়াহ'লে মাজৰ এইটো নট এনেকৈ খুলি দিয়া হ'ব। খুঁটিকেইটা দীঘল হৈ যাব, ইয়াতে সোমাই আছে। এইটো খোলাৰ লগে লগে এইটো দীঘল হৈ গ'ল। আৰু যদি আপুনি দেখাই দিছোঁ, ৰ'ব কেমেৰা বেক কৰি। এইকেইটা হুক এনেকৈ যদি আপুনি এনেকৈ কৰে তেতিয়াহ'লে এইটো সোমাই যাব। আৰু যদি আপুনি এইটো নট যদি এনেকৈ পকাই দিয়ে তেতিয়াহ'লে এইটো লক হৈ থাকিব। দেখিছেনে? এইটো ইমানটো ঘৰ। এইটো ষ্টেণ্ড অনা হৈ গ'ল। এইটো বেছি দামো নহয়। ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ 393 আছিলে। মোক 10 ৰুপিজ পেক ঘূৰাই দিলে, 390 পৰিলে। এইটো দেখিছেনে? ইয়াত মই ভিডিঅ' কৰাই নাই, ভিডিঅ' কৰি দেখাম বাৰু আপোনালোকক। এনেকুৱা ট্ৰাইপডডাল যদি থাকে সকলোৰে সুবিধা হয়। মই আগত এনেকুৱা চেলফি ষ্টিকডাল লৈছিলোঁ। নহ'লে কি কৰোঁ, ক'ৰবাত টেমা এটা থওঁ, নহ'লে যদি ৰুমত থওঁ, গাৰুত থওঁ। তেনেকৈ মই ভিডিঅ'বিলাক বনাবলগীয়া হৈছিলে। আৰু যেতিয়া মই পাকঘৰত যাওঁ, ভাত চব্জি বনাওঁ, তেতিয়াতো মই এখন হাতে চব্জিও বনাবলগীয়া হয়, আৰু এখন হাতে মোবাইলটো ধৰিবলগীয়া হয়। বহুত অসুবিধাত পৰিছিলোঁ মই। এতিয়া ট্ৰাইপডটো আনি বহুতেই ভাল পাইছোঁ, যিহেতু দুইখন হাতে কাম কৰিব পৰা যাব, আৰু গোটেই মানুহজনীকো দেখাবলৈ পৰা যাব। সেইটো কাৰণে বহুত ভাল লাগিছে। আপোনালোকেও যাতে ট্ৰাইপডডাল আনি লয়। বহুত দামীও পাব, সস্তীও পাব। এইটো মই একেবাৰে প্ৰথম যিটো ফ্লিপকাৰ্ট অৰ্ডাৰ দিছোঁ, সেইটো কাৰণে মই কেনেকুৱা ভাল আহে বেয়া আহে নাজানো। সেইটো কাৰণে মই কম দামৰ এডালে অৰ্ডাৰ দিছিলোঁ, 393 এডালৰ। তাতকৈতো কমো আছে, 300, 299 তেনেকুৱা কমৰো আছে। আপোনালোকে লৈ চাব পাৰে। আৰু ট্ৰাইপডটো সঁচাকৈ ইউজ কৰি বহুত ভাল লাগিছে মোৰ। আজি যদি মোৰ ভাল লাগিছে ভিডিঅ'টো, তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাইছে। আৰু মোৰ যিসকল ফ্ৰেণ্ডছ আছে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো কেনেকুৱা লাগিলে। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।